আপোনালোকে জানিব যে জুবিনদাৰ মৃত্যু হৈছে এমাহ আগতে, কিন্তু তেখেতৰ মৃত্যু বুলি ক'ব নোৱাৰো, তেখেতক হত্যা কৰা হৈছে। কিন্তু হত্যা কৰাৰ কাৰণে চৰকাৰে যি ধৰণৰ বিচাৰ কৰিব লাগে, ন্যায় দিব লাগে, আজিলৈকে ন্যায় দিব পৰা নাই। সেইকাৰণে জুবিনদাৰ উচিত ন্যায়ৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলে ৰাজপথলৈ ওলাই আহিছো। ইমান ৰ'দৰ মাজত, ইমান গৰমৰ মাজত আজি জুবিনদাৰ কাৰণে আমি ৰাজপথলৈ ওলাই আহিছো। যেতিয়ালৈকে জুবিনদাৰ ন্যায় নাপাম প্ৰতিবাদী কাৰ্যসূচী হাতত। গতিকে হিমন্ত বিশ্ব শৰ্মাক আমি ছাত্ৰ মানুহ, আমি ৰাজনীতি বুজি নাপাওঁ, আমি ৰাজনীতি নকৰো, কোনো দলীয় বিৰোধিতা আমি কৰা নাই। হিমন্ত বিশ্ব শৰ্মাক আৰু তেখেতৰ যি গৃহমন্ত্ৰীৰ পদটো আছে তেখেতৰ হাতত, এই গৃহ বিভাগক মই অনুৰোধ জনাইছো যে অতি সোনকালে জুবিনদাৰ ন্যায় লাগে। হয়, আমাৰ দাবী এটাই যে অতি সোনকালে, বেছি দেৰি হলে নহব, অতি সোনকালে আমাৰ জুবিনদাৰ ন্যায় লাগে। আমি শিঙিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ওলাই আহিছো। কেৱল আমাৰ বিদ্যালয়ৰ পৰা নাই, বহুত এই অঞ্চলৰ যিমানখিনি বিদ্যালয় আছে সকলো ছাত্ৰ ছাত্ৰী ওলাই আহিছে কেৱল জুবিনদাৰ ন্যায়ৰ কাৰণে। আমাৰ হিয়াৰ আমঠু হাৰ্টক জুবিন গাৰ্গৰ ন্যায় লাগিবই।